মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ' নবনাম বুলি আহিছিলোঁ, বিশেষকৈ আজি সময় পোৱা নাছিলোঁ, কিন্তু বহুকেইজনে ৰিকুৱেষ্ট কৰিছে যে তেওঁলোকৰ PFS ৰিজেকশ্যন ৰিজনটো ইনভেলিড বেংক পোষ্ট অফিচ ব্ৰাঞ্চ আহিছে আৰু লগতে যিসকলৰ এনে আহিছে এনেসকলৰ কেতিয়া এই এনেটো নাইকিয়া হ'ব আৰু তেওঁলোকৰ পে'মেণ্টখিনি কেতিয়ালৈকে পোৱাৰ সম্ভাৱনা আছে, এই সকলোখিনি কথা মই ক'বলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ মাধ্যমতে। আৰু ভিডিঅ'টো যদি চাই আছে লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা। গতিকে আহা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে যিসকলৰ ইনভেলিড বেংক পোষ্ট অফিচ ব্ৰাঞ্চ আহিছে তেওঁলোকৰ ওপৰতে মই কৈ লৈছোঁ। এতিয়া প্ৰথম কথা, যিসকলে এনেকুৱা আহিছে প্ৰায়সকলৰ মই কমেণ্ট চাইছোঁ যে তেওঁলোকৰ সাধাৰণতে অসম গ্ৰামীণ বিকাশ বেংকত যিসকলৰ একাউণ্ট অ'পেন কৰিছিলে তেওঁলোকৰ এই সমস্যাটো বেছিকৈ আহিছে। ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে তোমালোকে নিশ্চয় গম পোৱা চাগৈ। সাধাৰণতে যদি এই বেংক একাউণ্টবোৰ যদি PFMSৰ লগত মেটচ নকৰে তেতিয়াহ'লে তোমালোকৰ এই প্ৰব্লেমটো আহিব পাৰে। আৰু যদি তোমালোকৰ এই বেংক একাউণ্টছ বা IFSC যিটো কোড থাকে এইটো যদি চেঞ্জ হৈ যায় তেতিয়াও এনেধৰণৰ সমস্যাবোৰ আহে। গতিকে ইয়াৰ সমাধান তোমালোকে যদি বিচৰা তেতিয়াহ'লে তোমালোকৰ নিজৰ ব্ৰাঞ্চবোৰত য'ত তোমালোকে একাউণ্ট অ'পেন কৰিছিলা তাত তোমালোকে কণ্টেক্ট কৰিব লাগিব বা মেনেজাৰৰ ওচৰত তোমালোকে গৈ পিনি কণ্টেক্ট কৰিব লাগিব। এই সমস্যাখিনি সম্বন্ধে তোমালোকে ক'ব লাগিব মেনেজাৰক কিহৰ বাবে এই সমস্যাখিনি হৈছে তোমালোকৰ। তেতিয়া মেনেজাৰে ক'ব যদি IFSC কোড চেঞ্জ কৰিছে বা এড্ৰেছ চেঞ্জ কৰিছে তেতিয়াও এনেধৰণৰ সমস্যা আহিব পাৰে। কিন্তু এইটো কথা নহয় যে তোমালোকৰ এনেকুৱা এটা সমস্যা আহিলে তোমালোকে পে'মেণ্টখিনি নোপোৱাকৈ নাথাকা, তোমালোকে পে'মেণ্ট পাবা, কিন্তু কেইদিনমান লেট হ'ব তোমালোকৰ, যাখিনি প্ৰচেছটো অলপ তোমালোকৰ দীঘলীয়া হৈ যাব। পে'মেণ্টটো নিশ্চয় পাবা কিন্তু প্ৰচেছটো দীঘলীয়া হ'ব। কাৰণটো হ'ল যিহেতু তোমালোকৰ যেতিয়া এইটো তোমালোকে দেখিছানে একাউণ্ট ভেলিডেশ্যন ষ্টেটাছ, একাউণ্ট এতিয়া ভেলিডেশ্যন কৰা তোমালোকৰ পে'মেণ্ট পঠিওৱাৰ আগতে একাউণ্টটো তোমালোকৰ ভেলিডেশ্যন কৰা হয়। কিয় কৰা হয় তোমালোকে নিশ্চয় জানা যে একাউণ্টটো সেইকাৰণে ভেলিডেশ্যন কৰা হয় যেতিয়া তোমালোকৰ NSP তোমালোকৰ পে'মেণ্টখিনি পাছত যিহেতু চেণ্ড কৰিব তোমালোকৰ একাউণ্টছত, তাৰ আগতে তোমালোকৰ একাউণ্টটো চেক কৰা হয় যে তোমালোকৰ একাউণ্টটো ভেলিড হয় নে নহয়। যদি ইনভেলিড হয় তেতিয়াই তোমালোকৰ ইয়াত আহিব ইনভেলিড একাউণ্ট বুলি, ভেলিডেশ্যন নহ'ব। গতিকে যদি তোমালোকৰ একাউণ্টটো এনেদৰে আছে একাউণ্ট ভেলিডেড এণ্ড নেম মেটচ এজ পাৰ NSP গাইডলাইনছৰ মতে যদি তোমালোকৰ এনেদৰে থাকে তেতিয়াহ'লে তোমালোকৰ চিন্তা নাথাকে। যদিহে তেতিয়া এনেদৰে নাহি যদি ইনভেলিড আহে তেতিয়াহে তোমালোকৰ প্ৰব্লেম হয়। যিহেতু তোমালোকৰ NSP ৰুল আৰু ৰেগুলেশ্যনৰ মতে যদি মেটচ কৰিছে মানে মেটচ হৈ থাকে তেতিয়াহ'লে তোমালোকৰ ইমান প্ৰব্লেম নাথাকে। কাৰণ ইয়াৰ প্ৰথমটো কথা ক'লোৱে তোমালোকে বেংকত কণ্টেক্ট কৰা, নিজৰ ব্ৰাঞ্চত কণ্টেক্ট কৰা য'ত একাউণ্ট অ'পেনিং কৰিছিলা। আৰু 2 নম্বৰ অপশ্যনটো হ'ল যে তোমালোকৰ যদি অন্য একাউণ্ট আছে তেতিয়াহ'লে তোমালোকৰ আধাৰ DBT আধাৰ লিংক কৰি থ'ব পাৰা। যিহেতু আজিকালি NSPয়ে প্ৰায় সংখ্যকক কি হৈছে আধাৰ বেছ পে'মেণ্ট দিছে। আধাৰ বেছ মানে হ'ল আধাৰ কাৰ্ডত যিটো একাউণ্ট তোমালোকৰ লিংক থাকে সেই একাউণ্টটোতে তোমালোকৰ পে'মেণ্টটো NSPয়ে ক্ৰেডিট কৰে বা PFMSে ক্ৰেডিট কৰি দিব। গতিকে তোমালোকৰ চেক কৰি চাবা তোমালোকৰ কোনটো আধাৰ কাৰ্ডৰ লগত একাউণ্টছ লিংক হৈ আছে, নিজৰ ষ্টেটাছ চাব পাৰিবা কোনটো একাউণ্ট লিংক হৈ থাকে। সাধাৰণতে মই ষ্টেট বেংকত যদিও একাউণ্ট দিছোঁ কিন্তু মোৰো IPB একাউণ্টত DBT লিংক হৈ আছে, আধাৰ কাৰ্ড লিংক হৈ আছে। আজিকালি সহজ হ'ল যে IPB যদি তোমালোকৰ একাউণ্ট আছে তেতিয়াহ'লে তোমালোকে মোবাইলতে DBT লিংক কৰিব পাৰা। যদি IPB একাউণ্ট নাইও দুদিনতে তোমালোকে একাউণ্ট অ'পেনিং কৰিব পাৰা। আৰু DBT লিংক মাত্ৰ 3 দিন সময় লাগে। DBT লিংক কৰোঁতে IPB একাউণ্টটো 3 দিন সময় লাগে। যদি নাই তেতিয়াহ'লে IPB একাউণ্ট এটা খুলি লোৱা। তোমালোকৰ যদি আনাদাৰ একাউণ্ট আছে তেতিয়াহ'লে সেইবোৰো তোমালোকে আধাৰ কাৰ্ডত লিংক কৰি থ'ব পাৰিবা। তেতিয়া তোমালোকৰ কোনো সমস্যা নহয়। হয়তো নহ'লে সেই একাউণ্ট আধাৰ কাৰ্ডৰ লগত যিটো একাউণ্ট থাকিব সেইটো একাউণ্টত পইচা সোমাই যাব, এইটো বেংকতো সোমাব, যদিহে তোমালোকে ৱেইট কৰিব লাগিব, বহুত দিন ৱেইট কৰিব লাগিব। যিহেতু মই কৈছোঁ আগতে তোমালোকক যে এইটো তোমালোকৰ মেটচ যিটো ভেলিডেশ্যন কৰিছিলে NSPয়ে সেই ভেলিডেশ্যনত তোমালোকৰ যদি মেটচ হৈ থাকে কেইদিনমান লেট হ'ব তোমালোকে পাই যাবা। এইটো পইচাটো তোমালোকৰ কেতিয়াও পেণ্ডিং বা তোমালোকে নোপোৱাকৈ নাথাকা, পাই যাবা, মাত্ৰ তোমালোকৰ লেট হ'ব। গতিকে তোমালোকৰ এইখিনিটা অপশ্যন তোমালোকে নিজৰ কৰিব পাৰা। আৰু তোমালোকৰ একাউণ্টছ যিবোৰ আছে তোমালোকে এইকেইদিন চলাই ৰাখিবা। এইটো নহয় যে তোমালোকে 3 বছৰ বা 2 বছৰ আগত একাউণ্ট এটা অ'পেন কৰিলা পটককৈ 54,000 বা 1,08,000 টকা সোমাই যাব, এইটো নোসোমায়। তোমালোকে এইকেইদিন উইথড্ৰ আৰু তোমালোকে কি কৰিব লাগিব ডিপ'জিট কৰি থাকিবা, ডিপ'জিট কৰি থাকিব লাগিব। তেতিয়া একাউণ্টটো তোমালোকৰ চলি থাকিব। তেতিয়া তোমালোকৰ পে'মেণ্ট কৰোঁতে বা NSPয়ে তোমালোকক যেতিয়া পে'মেণ্টটো চেণ্ড কৰিব তোমাৰ একাউণ্টছলৈ তেতিয়া কোনো ধৰণৰ পেণ্ডিং হৈ নাথাকে। নহ'লে কি হয় 2বাৰ 3বাৰ আকৌ পেণ্ডিং হৈ যায়। কেতিয়াবা পে'মেণ্টটো তোমালোকৰ পেণ্ডিং হৈ যায়, 2 দিন 3 দিন পেণ্ডিং হৈ যাব, আকৌ পাছত তোমালোকৰ চেণ্ড কৰিব NS বা PFMSে। গতিকে এইখিনি সমস্যা যদি সমাধান বিচৰা তেতিয়াহ'লে তোমালোকৰ একাউণ্ট যিবোৰ আছে তোমালোকে উইথড্ৰ আৰু ডিপ'জিট এইকেইদিন কৰি ৰাখিবা। তোমালোকৰ যদি KYC নাই দিয়া বেংকৰ একাউণ্টছৰ লগত তেতিয়াহ'লে KYC কমপ্লিট কৰি ৰাখিবা, তেতিয়াৰ লগত তোমাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। এইখিনি কথা অতি গুৰুত্বপূৰ্ণ। সাধাৰণতে পইচা সোমোৱাৰ আগতে তোমালোকৰ এইখিনি কথা মই কৈ দিছোঁ আজি ভিডিঅ'টোত যে তোমালোকৰ এইকেইটা কৰি থ'বা। বেংক একাউণ্টছটো বা উইথড্ৰ আৰু ডিপ'জিট কৰি ৰাখিবা। KYC যদি বেংক একাউণ্টটো কমপ্লিট কৰা নাই KYC কমপ্লিট কৰিবা। DBT যদি লিংক কৰা নাই একাউণ্টছ
তেতিয়াহ'লে DBT তোমালোকে আধাৰ লিংক কৰি ৰাখিবা, তেতিয়া তোমালোকৰ তোমালোকে কোনো সমস্যাৰ সন্মুখীন নহ'বা। এতিয়া দ্বিতীয়তে আহিছোঁ যিসকলৰ মই কৈছোঁ যে PFS ৰিজেকশ্যন NA আহিছে তেওঁলোকৰ কেতিয়া মানে পে'মেণ্ট পাব। সাধাৰণতে চোৱা মই কৈছোঁ যে PFMSত যিসকলৰ NA আহিছে তেওঁলোকৰ সাধাৰণতে PFMSত যিসকলৰ মই আগতে উল্লেখ কৰিছোঁ যে NA আহিছে, NA অহাসকলৰ সাধাৰণতে তেওঁলোকৰ কোনো কৰিবলগীয়া কাম নাথাকে, বিশেষ কাম নাথাকে। যিসকলৰ ইয়াত তোমালোকে নিশ্চয় দেখিছা, মই কৈ দিছোঁ। ইয়াত চোৱা পে'মেণ্ট ফাইল ৰিজেক্টেড এট PFMS ৰিজেকশ্যন ৰিজন ৰিটাৰ্ণ বাই দ্য PFMS NA স্কিম অ'নাৰ মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট মে টেক ফাৰ্ডাৰ নেচেচাৰী একশ্যন। এতিয়া কি হৈছে, যিসকলৰ NA আহিছে এইখিনি সাধাৰণতে ষ্টুডেণ্টে কৰিবলগীয়া কাম একো নাই। যি কৰিব লাগে মিনিষ্ট্ৰীয়ে কৰিব বা ডিপাৰ্টমেণ্টে কৰিব। সাধাৰণতে মিনিষ্ট্ৰীয়ে কৰিব। আমাৰ মিনিষ্ট্ৰী হ'ল যিহেতু UGC আমাৰ যিটো মিনিষ্ট্ৰী হয়, মিনিষ্ট্ৰীয়ে এইখিনি কাম কৰিব। আমি ষ্টুডেণ্টে একো কৰিবলগীয়া নাই বা আমাৰ ইয়াত কোনো প্ৰব্লেম নাথাকে। খালি কেইদিনমান আমি ৱেইট কৰিব লাগিব। কি কাৰণে ৱেইট কৰিব লাগিব, ইয়াত কি হ'ব, এই NAটো যেতিয়াই আমাৰ নাইকিয়া হ'ব বা NAটো যেতিয়া উঠি যাব তেতিয়া আমাৰ কেনেকুৱা আহিব তোমালোকক দেখাই দিছোঁ। এইটো তোমালোকে দেখিছানে, যেতিয়া আমাৰ NAটো সলনি হ'ব তেতিয়া আমাৰ এইটো আহিব, পে'মেণ্ট ফাইল জেনেৰেটেড স্কিম অ'নাৰ মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট ইজ য়েট টু ডিজিটেলি চাইন এণ্ড পে'মেণ্ট ফাইল। NA সলনি যেতিয়া এইটো আহি যাব তেতিয়া আমাৰ পে'মেণ্ট পাবলৈ বেছি দিন নাথাকে। সাধাৰণতে এইটো যেতিয়া আহি যাব তোমালোকৰ যিটো পে'মেণ্ট হয় এইটো পে'মেণ্টটো পাবৰ কাৰণে আমাৰ বেছি দিন নাথাকিব। ইয়াৰ পিছত কি হ'ব, পে'মেণ্ট ফাইল জেনেৰেটেড স্কিম অ'নাৰ মিনিষ্ট্ৰীৰ হাতত যেতিয়া আমাৰ গুচি যাব পে'মেণ্টখিনি বা তেতিয়া ডিজিটেলি যেতিয়া চাইন কৰিব তাৰপিছত আমাৰ পে'মেণ্ট খুব বেছি এসপ্তাহ লাগিব, এসপ্তাহ বা 3 দিনৰ পিছত আমাৰ পে'মেণ্টটো একাউণ্টছত ক্ৰেডিট হৈ যায়। এতিয়া তোমালোকৰ তোমালোকে অপশ্যন দেখিছানে, এই নীলা যিটো অপশ্যন দেখিছা তোমালোকে ইয়'ৰ স্কলাৰশ্বিপ পে'মেণ্ট ক্ৰেডিটেড ইন দি বেংক একাউণ্ট ৰেজিষ্টাৰ্ড অন NSP। সাধাৰণতে এইখিনি অহাৰ পিছতহে আমাৰ পে'মেণ্টখিনি আমাৰ একাউণ্টছত সোমাই যাব। এইটো সাধাৰণতে মোক বহুজনে কমেণ্ট কৰি সুধি আছিলে, দাদা টকেন নাম্বাৰ আহি গ'ল, পে'মেণ্ট আমাৰ কেতিয়া আহিব। সাধাৰণতে চোৱা এই কথাটো সাধাৰণতে কি হয়, এইটো নিৰ্ভৰ কৰে PFMS আৰু বেংকৰ ওপৰত। হয়তো 2-3 দিনতো সোমাই যাব পাৰে, নতুবা 2 সপ্তাহ বা 3 সপ্তাহো লাগি যাব পাৰে। ইয়াত কোনো এটা নিৰ্দিষ্ট কাম নাথাকে। যদিহে বেংকে স্পীড কামখিনি কৰে তেতিয়াহ'লে সোনকালে পাই যাম, বেছি দিন নাৰাখে। খুব বেছি 1 উইক লাগিব পাৰে বা 2টা উইক লাগিব পাৰে। গতিকে তেনেকুৱা কথা। গতিকে কামটো নিৰ্ভৰ কৰিব বেংকে কিমান স্পীডত কামখিনি কৰে বা PFMSে কিমান সোনকালে আমাক এই কামখিনি কৰি দিয়ে। গতিকে এইটো মই ক'ব নোৱাৰোঁ যে কিমান দিনত পে'মেণ্টটো সোমাব, হয়তো 3 সপ্তাহো লাগি যাব পাৰে। কিন্তু ইয়াত নিৰ্দিষ্ট এটা কোনদিনা সোমাব সেইটো মই কৈ দিব নোৱাৰিম বা কোনেও ক'ব নোৱাৰে। সেইটো নিৰ্দিষ্ট এটা ডেট কোনেও ক'ব নোৱাৰে। গতিকে ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল পালা লাইক শ্বেয়াৰ কৰা, চেনেলটোত নতুন যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।